তো সেই গাইজ স্বাগতম জনাইছোঁ নতুন ব্লগলৈ। মানে আজি হ'ল নৱমী, তো আজি আমাৰ লাষ্ট আৰু কাইলৈ দশমী আছে, তো কাইলৈ বিসৰ্জন দিব। গতিকে আজি আমি চাই আহোঁ তো চিমুল ব্লগ চাই দিব আপোনালোকে। আৰু গাইজ মানে এতিয়া সন্ধিয়া হৈছে, চাওক মানে এইফালে পাহাৰখন কি নেচাৰেল এটা ভিউ। আৰু আমি এতিয়া গৈ আছোঁ বৰ্তমান জাগিৰোডলৈ। জাগিৰোড মানে পুৰা চাম আজি আপোনাৰ এইটো এবাৰ চাই পোৱা নাই, কিন্তু আমি যাম আজি। এই মানে পুৰা মানুহ আৰু গাইজ ফাইনেলি চাওক পূজা মণ্ডপ এইবিলাক আপুনি পুলিচে মানে খুৱাই দিলে আমাক উপায় নাই, ঘূৰি যাব লাগে। আৰু বৰ্তমান আমি এতিয়া পালোঁ জাগিৰোড। জাগিৰোড মানে পূজা চাই গৈছোঁ এতিয়া, আৰু মানে মানুহ আৰু এইফালে কিয়নো মানে ফাৰ্ষ্ট আমি আহিছোঁ জাগিৰোড আজি পূজা চাবৰ কাৰণে। সপ্তম বনোৱা গৈছে না আৰু বৰ্তমান আহি বৰ্তমান এতিয়া ড্ৰাই ফিছ মাৰ্কেট পাইছোঁহি। প্ৰথমে এতিয়া তালৈ গৈ আছোঁ ভিতৰলৈকে পূজা চাবৰ কাৰণে। আৰু গাইজ চাওক মানে ফাইনেলি বিশেষ আকৰ্ষণ ইমান ধুনীয়া বনাইছে। মানে ড্ৰাই ফিছ মাৰ্কেটৰ বিশেষ আকৰ্ষণ মাছকেইটা বনাইছে বঢ়াকৈ লাইটিং এটা ন। আৰু এতিয়া বৰ্তমান ড্ৰাই ফিছ মাৰ্কেটত দুৰ্গা পূজা মণ্ডপ পাতিছে, পাতিবলৈ লৈ যাওঁ আপোনালোকক। এইটো হ'ল মানে গেটটো, চাওক ধুনীয়াকৈ বনাইছে এইবিলাক। আপোনালোক কেনেকুৱা আহিছে? একদম এক্সেলেণ্ট। মজাকে খেজি দিছে ন? কিয় হৈছে খেজি? হা বঢ়িয়া বনাইছে, খুব খাইছে। रहा नहीं जाता। পূজা কমিটিয়ে দিয়া বিচাৰি পূজা কমিটিয়ে ৰাইজক ঘটনা জনাইছে। আমাক বুলিয়ে নহয় মানে চব মানুহকে দিছে খিচি ফ্ৰীকে। যোনে চাব আহিছে চব খিচি দিছে, চব খিচি খোৱা মানুহবিলাক। আৰু বাৰী খবৰ হয় বেছি বিশেষ খিচি খাই আহিলোঁ, দিল খোজ হৈ গয়া। তো ইমানখিনি মানে যত্ন কৰিছে যে ড্ৰাই ফিছ মাৰ্কেটৰ যিটো ইমান দুৰ্গা পূজা মণ্ডপ যিমান সমিতিখিনিয়ে, তো বহুত মানে থেংক ইউ। বহুত ভাল লাগিল মানে মন খুচিব হয়। হাজাৰ হাজাৰ মানুহে খুৱাই আছে, অৰ্পণ কৰি আছে। আৰু মানে ভিডিঅ'টো বেছি দীঘল নকৰোঁ, আজিলৈ মানে এৰিছোঁ। তো যদি চেনেলত ভিডিঅ' ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু ফাইনেলি চাওক মানে জাগিৰোড ষ্টেচনটো মজাকৈ বনাইছে।